নমস্কাৰ বন্ধুসকল, মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ভাৰত আৰু পাকিস্তানৰ মাজত যিখিনি পাৰ্থক্য আছে আমি তাৰ বিষয়ে আলোচনা কৰিম। ব'লকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি যদি দুইখন দেশৰ মাজত কম্পেৰিজন কৰিবলৈ চাওঁ তেতিয়াহ'লে প্ৰথমে আমি ভাৰতৰ কথা ক'ম। ভাৰতৰ যিটো সম্পূৰ্ণ নামটো হ'ল ৰিপাব্লিক অফ ইণ্ডিয়া। ভাৰতৰ মুঠ জনসংখ্যা হ'ল 1353 বিলিয়নছ আৰু সৰ্বমুঠ দূৰত্ব 3,287,263 কিলোমিটাৰ স্কোৱাৰ। আৰু ভাৰতৰ নৰ্মেল GDP হ'ল 2.8 ট্ৰিলিয়ন US ডলাৰ। আৰু যদি আমি পাকিস্তানৰ কথা কওঁ তেতিয়াহ'লে পাকিস্তানৰ অফিচিয়েল নামটো হ'ল ইছলামিক ৰিপাব্লিক অফ পাকিস্তান। তাত মুঠ জনসংখ্যা 220 মিলিয়ন আৰু ইয়াৰ চাৰ্ফ এৰিয়া অৰ্থাৎ সৰ্বমুঠ দূৰত্ব হ'ল 881,913 কিলোমিটাৰ। আৰু ইয়াৰ পাকিস্তানৰ নৰ্মেল GDP হ'ল 300 বিলিয়ন US ডলাৰ, অৰ্থাৎ ভাৰততকৈ বহুত কম। আনহাতে ভাৰতৰ স্বাধীনতা হৈছিল 1947 চনৰ 15 আগষ্টত আৰু ভাৰতৰ ৰাজধানী হ'ল নতুন দিল্লী। আনহাতে পাকিস্তানৰ স্বাধীনতা হৈছিল 1947 চনৰ 14 আগষ্টত আৰু পাকিস্তানৰ ৰাজধানী হ'ল ইছলামাবাদ। আৰু ভাৰতৰ যি পইচা সেয়া হ'ল ইণ্ডিয়ান ৰুপি আৰু যি পাকিস্তানৰ পইচা তাক পাকিস্তানী ৰুপি বুলি জনা যায়। আনহাতে ভাৰতত 500তকৈ অধিক ভাষা কোৱা হয় আৰু ভাৰতত 82% হিন্দু, 11% ইছলাম, 3% শিখ আৰু 3% খ্ৰীষ্টান, 2% শিখ আৰু 2% বিভিন্ন আন জনজাতি আছে। আৰু ইয়াৰ বাহিৰে পাকিস্তানত 94% ইছলাম, 1.4% হিন্দুস্তানী আৰু 1.6% শিখ আৰু 1.8% আন ভাষা কোৱা মানুহ আছে। আনহাতে ভাৰতৰ ভৌগোলিক অৱস্থানৰ কথা ক'বলৈ গ'লে ভাৰত এছিয়াত অৱস্থিত আৰু ইয়াৰ লেণ্ড এৰিয়া হ'ল 91% আৰু ৱাটাৰ এৰিয়া হ'ল 9%। আনহাতে পাকিস্তানৰ কথা ক'বলৈ গ'লে পাকিস্তানো এছিয়াতে অৱস্থিত। পাকিস্তানৰ লেণ্ড এৰিয়া হ'ল 2.9% আৰু বৰ্ডাৰ এৰিয়া হ'ল 7,307 কিলোমিটাৰ। আৰু ভাৰতত জীয়াই থকা যি পাৰ্চেণ্টেজ সেই হ'ল 69 years আৰু ভাৰতত ক্ৰাইম ৰেটটো হ'ল 22% আৰু পাকিস্তানত জীয়াই থকা যি ৰেট সি হ'ল 7%। যিটো পাকিস্তানৰ যিটো ক্ৰাইম ৰেট সেয়া হ'ল 21% আৰু ইয়াত জীয়াই থকা যিটো ৰেট হ'ল সেইটো হ'ল 67 years। আৰু ভাৰত পাকিস্তানৰ মাজত ভৌগোলিক ব্যৱধানো বহুত আছে আৰু ভাৰত ভৌগোলিক ব্যৱস্থানৰ ফালৰ পৰা ভাৰত বহুত আগবাঢ়ি আছে। আৰু ভাৰতৰ চাৰিসীমাত নেপাল, ভূটান, পাকিস্তান আদি দেশ আছে। আনহাতে পাকিস্তান আৰু ভাৰতৰ মাজত যিডাল সীমাৰেখা সেইডালৰ ৰেড ক্লিফ নামে জনা যায়। আৰু ভাৰত পাকিস্তানৰ মাজত সম্পূৰ্ণ কম্পেৰিজনৰ ফলত আমি যদি চাবলৈ যাওঁ তেতিয়াহ'লে ভাৰত বহুত আগবাঢ়ি আছে। আৰু ভাৰত পাকিস্তানৰ মাজত যদি আমি ক্ৰীড়াৰ ক্ষেত্ৰত চাবলৈ যাওঁ তেতিয়াহ'লে তাতো ভাৰত আগবাঢ়ি আছে। ভাৰতত T20 ক্ৰিকেটত IPL আয়োজন কৰা হয়, ই বিশ্বৰ সৰ্ববৃহৎ ক্ৰিকেট প্ৰতিযোগিতা। আনহাতে পাকিস্তানত যি ক্ৰিকেট আয়োজন কৰা হয় তাক PSL নামে জনা যায়, পাকিস্তান প্ৰিমিয়াৰ লীগ। আৰু ভাৰতত IPLৰ সবাতোতকৈ যিজন দামী খেলুৱৈ তেওঁ লাভ কৰা মুঠ পইচা হ'ল 17 কোটি টকা। আনহাতে পাকিস্তানত যিজন সৰহতকৈ দামী খেলুৱৈ তেওঁ লাভ কৰা পইচা হ'ল মাত্ৰ 2 কোটি টকা। এইফালৰ পৰা চাবলৈ গ'লে ভাৰত বহুত আগবাঢ়ি আছে। আৰু আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল। আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব। যদি মোৰ চেনেলত নতুনকৈ তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু অনাগত দিনত এনেকুৱা ভিডিঅ' আৰু আনিবলৈ চেষ্টা কৰিম। আৰু যদি ভিডিঅ'টোত যদি কিবা ভুল ত্ৰুটি থাকি গৈছে তেতিয়াহ'লে কমেণ্ট কৰি জনাব, যাতে আমি অনাগত দিনত আহিব লগা ভিডিঅ'সমূহ তাৰ যিটো ভুল হৈছে সেই ভুল পুনৰাই নকৰোঁ বুলি ভাবিছোঁ। আৰু ইমানকে কৈ মোৰ ভিডিঅ'টো সামৰণি মাৰিলোঁ। ধন্যবাদ।